Good morning everyone. Amar channel anta video le apnalok সকলোকে স্বাগতম জনাইছো। और आज है संडे और संडे को हम लोग आज क्या तूफानी करेंगे वो देखते रहे हम लोग के साथ। ভিডিওটো চাই থাকিব আৰু যদি ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক শেয়ার কমেন্ট আৰু যদি আমাৰ চেনেলটো আপুনি নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্রাইব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আৰু বলক যাও আমি সানডে কৰিবৰ কাৰণে বলক আহক আমাৰ লগত সকলোৱে আৰু চাওক আজিৰ দিনটোত আমি কি কৰো। যাত্রা আরম্ভ হয়েছে। আর এরা আমি পাই গেল আমার ডেস্টিনেশন। হাই আৰু ৰাতিপুৱা শুই উঠি চাহ কাপ খাই ডাইৰেক্ট ইয়াতে আহি গৈছোঁ, সেইকাৰণে এতিয়া কিবা এটা খোৱাৰ ব্যৱস্থা কৰা যাওক ন। চাওক আমি কি খাই আছোঁ এতিয়া। আৰু এয়া মেগী, এইটো ইয়াতে নহ'ব গাইছ, এইটো হ'ব। চাওক গাইছ কেমেৰা অনাৰ লগে লগে মেগী লৈ পলাই গৈছে। গাইছ সেই মানুহটো কোন হ'ব পাৰে? স্প্ৰাইট ব্ৰেণ্ডৰ পানী বৰ্তমান গুৱাহাটীত চলি আছে। ফেমাছ স্প্ৰাইট ব্ৰেণ্ডৰ পানী, আৰু স্প্ৰাইট ব্ৰেণ্ডৰ পানী য'তে ত'তে পোৱা নাযায়, অকল শান্তিপুৰতে পায়। গতিকে আপোনালোকে যদি আপোনালোকক লাগে স্প্ৰাইট ব্ৰেণ্ডৰ পানী তেতিয়াহ'লে আপুনি শান্তিপুৰত আহিব লাগিব, নহ'লে আমাক কণ্টেক্ট কৰক। ফাৰ্ষ্ট ক্লাছ মোক দেখুৱা গাইছ। মই মাংসটো লৈছোঁ। মাংস এইটো কাৰণে মেইন, খানাত মাংস মেইন হ'বই লাগিব। মাংস নহ'লে খানা হ'ব নোৱাৰে নে কি কোৱা তুমি? য়েছ। ত' এইটো কাৰণে মই মাংস ধুই আছোঁ, আপোনালোকে চাই থাকিব। আৰু এয়া মাংস বনাবৰ কাৰণে যোগাৰ চলি আছে। আৰু এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। দেখিবলৈ ইমান টেষ্টি লাগি আছে, খাওঁতে আৰু বেছি টেষ্টি হ'ব গাইছ। আৰু এয়া চাওক খানা ৰেডি হৈ গ'ল আৰু তাই ছাৰ্ভ কৰি আছে। উঘানি বঢ়িয়া হৈছে। আৰু এয়া ভাত পানী খাই চাওক, গোটেইকেইটাই কিছুমানে বিচনাত কিছুমানে মাটিত গোটেইকেইটা পৰি আছে। সকলোৱে শুই উঠিলে আৰু শুই উঠাৰ পাছত আমি বনাইছোঁ তেতেলীৰ চৰ্বত। আৰু এইফালে চলি আছে খানা, জুচ আৰু কুৰকুৰে, আৰু এইফালে চলি আছে ইণ্ডিয়া আৰু পাকিস্তানৰ খেলা। আগৰখন খেলাটো বৰষুণ দিছিলে, আজিৰ মেটছতো বৰষুণ দিলে। এইবাৰ ইণ্ডিয়া আৰু পাকিস্তানৰ খেলা চাব পাম বুলি আমি আশা বাদ দিলোঁ। আৰু এইফালে ইহঁতে পূৰা খোৱাত বিজি। আৰু খাই লৈ আমি অলপ বাহিৰলৈ ওলাই আহিছোঁ। আৰু এতিয়া সন্ধিয়াৰ চাহ আহি গৈছে। চাহৰ লগত আছে আজি চিঙৰা, লাৰু আৰু পিঠা, আৰু চাহ বনাইছে মিছ নিচাই।
আৰু এয়া সকলোৱে ভাত খাবলৈ বহিছে আৰু ইপিনে খেলা চলি আছে আজি বনাইছে চিকেন আৰু মটন গতিকে ইহঁতকেইটাই আগতে বহি লৈছে আমাৰ কাৰণে নৰখিলে আৰু শুবলৈ বেড ৰেডি হৈ গ'ল আৰু এইফালে টিভিত চলি আছে সিংঘম গতিকে সিংঘম চাই অলপ টাইম দেন আমি যাম শুবলৈ ভিডিঅ'টো আজিলৈ ইমানেই নেক্সট ভিডিঅ'লৈ সোনকালে আহি আছোঁ চেনেলটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব গুড নাইট গাইজ